এগৰাকী মুক্তি যুঁজাৰু হিচাপে আপুনি ফিলবাৰী অঞ্চলৰ লগতে সমগ্ৰ দেশবাসী তথা অসমক তিনিচুকীয়া জিলাক প্ৰতিনিধিত্ব কৰি যথেষ্ট কাম কৰিছে। ৭৩ বছৰ ধৰি আজি তাৰিখলৈকে চৰকাৰ হ'ল, চৰকাৰ গঠন হ'ল, শাসন কৰিলে, শোষণ কৰিলে, এই ক্ষেত্ৰত আপোনাৰ অনুভৱটো আজি তাৰিখত সুখী হয়নে? বিলাক মই সুখী হোৱা নাই। কিয় সুখী হোৱা নাই? সুখী হোৱা নাই মানে বিদেশী খেদিছে, আকৌ বিদেশী মাতিছে, গতিকে আমি সুখী নহয়। দেশৰ স্বাধীনতা যুঁজৰ সময়ত এইগৰাকী মুক্তি যুঁজাৰুৱে লাভ কৰিছিল বিভিন্নজন বৰেণ্য ব্যক্তিৰ সান্নিধ্য, আৰু এই সন্দৰ্ভত আইতাগৰাকীয়ে ফিলবাৰী লাইভৰ আগত এনেদৰে মত প্ৰকাশ কৰে। শংকৰ বৰুৱা, প্ৰিয় বৰুৱা, উমা কোঁৱৰ, তৰুণ বৰুৱা, শিৱ বৰুৱা, চিকন কাকতি, হেম কাকতি, সুধালতা দত্ত, অমৰপ্ৰভাত দাস, সেইসকলক লগত লৈ আমি মানে ভাৰত স্বাধীন কৰিছিলোঁ। দেশৰ স্বাধীনতা সংগ্ৰামৰ সেই ক্ষণত কেনেদৰে আইতাহঁতে জুৰিবলগীয়া হৈছিল বিভিন্ন ধৰণৰ নাম। আহকচোন আইতাৰ মুখেৰে শুনো এবাৰ। অ আইতা শুনা বহি আইতা কপা কাট, কপা কাটি তৰা তাত, তেহে হব চৰা। মুক্তি যুঁজাৰুসকলক লৈ চৰকাৰে কৰা কাম কাজতো সুখী নহয় আইতাগৰাকী। এই সন্দৰ্ভত আইতাগৰাকীয়ে ফিলবাৰী লাইভৰ আগত এনেদৰে কয়। মই সুখী হ'ম বুলি মই ক'ব নোৱাৰোঁ, কাৰণ ময়ো পাইছোঁ, চেণ্ট্ৰেলৰ পাইছোঁ, ষ্টেটৰ পাইছোঁ যদিও মই নিজে পাই হ'লেও মই মানে নিজে সুখী হোৱা নাই। কাৰণ মোৰ লগৰ আগত মানে যিসকলে স্বাধীনতা কৰিবৰ কাৰণে ওলাই আহিছিলে, অন্যলৈ মই নকওঁ, কুশল কোঁৱৰৰ মৃত্যু মানে হেৰি পালন কৰোঁতে মই গৈছিলোঁ, কিন্তু তেখেতৰ কুশল কোঁৱৰৰ পৰিয়ালৰ মানুহখিনিয়েই মানে আলৈ এথানি দেখি মই বহুত কথা ভাবিবলগীয়া। ৯৮ বছৰীয়া আইতাই বৰ্তমান ক'ত কেনেদৰে জীৱন অতিবাহিত কৰিছে, আহকচোন আইতাৰ মুখেৰে শুনো এবাৰ। আজি তাৰিখত আপোনাৰ বয়স ৯৮ বছৰ। এই ৯৮ বছৰ বয়সতো আপুনি এগৰাকী সুস্থ হিচাপে আমি দেখিছোঁ। গতিকে আপোনাৰ স্বাস্থ্যটোৰ ক্ষেত্ৰত কেনেকৈ যতন লয় আৰু কেনেদৰে ক'ত থাকি কিদৰে আপুনি জীৱন অতিবাহিত কৰি আছে? মোৰ ল'ৰা ছোৱালী দুটা আছিল, দুইটা গ'ল, আৰু মোৰ জেঠখোৱা, মোৰ স্বামী গ'ল। মোৰ অবিবাহিতা ছোৱালী এজনী আছে। অবিবাহিতা ছোৱালীজনীয়ে দেউতাকৰ ভাগৰ পেঞ্চনটো পাইছে। ময়ো সেই চেণ্ট্ৰেলৰ পাইছোঁ। মানে মোৰ বয়স হৈ গৈছে, যিকেইটা পাইছোঁ সেইকেইটাই মোক এতিয়াও মানে জোৰা নাই, কাৰণ বহুত ঔষধ পানী খাই মেলি অৰ্থনীতি জীয়াই আছোঁ।